হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। এই জুবিনৰ আত্মাৰ চিৰশান্তি লাভ কৰক আৰু তেখেতৰ আত্মাৰ চিৰশান্তি লাভৰ কাৰণে চিৰশান্তি পাবৰ কাৰণে এগছি বন্তি দুডাল ধূপকাঠি ৰৈছোঁ তেখেত আত্মাৰ ওচৰত, ভগৱানৰ ওচৰত শ্ৰীচৰণত শৰণাগত হৈছোঁ গাইজ। সেয়া গতিকে তেখেতে য'তেই আছে জিলিকি থাকক। আমি জুবিন দা আমাৰ মাজত সদায় আছে, সদায় থাকিব। যেতিয়ালৈকে কলা সংস্কৃতি অসমৰ মাজত আছে তেতিয়ালৈকে যদি জুবিন গাৰ্গ আমাৰ মাজত থাকিব, তেখেত কেতিয়াও যাব নোৱাৰে। কাৰণ জুবিন গাৰ্গ হৈছে আমাৰ ভগৱান। ভগৱান জানো কেতিয়াবা মৰিব পাৰে? ভগৱানটো মৰিব নোৱাৰে ন। গতিকে তেখেতৰ আত্মাৰ চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত শৰণাগত হৈছোঁ। এয়া দুডাল ধূপকাঠিৰে ঈশ্বৰৰ ওচৰত আগবঢ়াইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিদায় আত্মাৰ সৎগতি লাভ কৰক। এয়া গাইজ, আপোনালোকক দেখাইছোঁ। কিনো ক'ম, কাক ক'লে কোনে শুনিব, কিনো ক'ম গাইজ, ক'বলৈ কোনো ভাষা নাই। ভাষাবিহীন, জুবিনবিহীন অসম গাইজ, জুবিনবিহীন অসম। অসমখন আজি উকা উকা পৰিৱেশ। এয়া গাইজ, অগণন ৰাইজৰ সমাগম। এয়া বন্তি প্ৰজ্বলনৰ অগণন ৰাইজৰ সমাগম গাইজ, আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো। আপোনালোকে চাওক, কিমান অসংখ্য ৰাইজ আহি তেখেতৰ বিদায়ী আত্মাৰ সৎগতি কামনা কৰিছে ঈশ্বৰৰ শ্ৰীচৰণত। য'তেই আছে তেখেত জিলিকি থাকক। এয়া গাইজ, আপোনালোকক দেখাই আছোঁ। এয়া এটা বৃহৎ ৰেলী গাইজ, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি কামনাৰে তেজপুৰ পিঠাখোৱা কৃষক পুথিভঁৰালৰ প্ৰাংগণত এটা বৃহৎ ৰেলী। এয়া অসংখ্য ৰাইজৰ আমাৰ সমাগম, অসংখ্য মহিলাৰ সমাগম। সকলোৱে বন্তি প্ৰজ্বলন, এগছি এগছি বন্তি লৈ, দুডাল ধূপকাঠি লৈ তেখেত ভগৱান শ্ৰীচৰণত তেখেতৰ আত্মাৰ সৎগতিৰ কাৰণে মৌন প্ৰাৰ্থনা জনাইছে। সৎগতিৰ কাৰণে, তেখেতৰ আত্মাৰ চিৰশান্তি লাভৰ কাৰণে এনেকৈ বন্তি জ্বলাই গাঁৱে গাঁৱে আমি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, সকলোৱে একত্ৰিত হৈ। গতিকে সঁচাই এটা অসমৰ, আমাৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে এটা দুৰ্ভাগ্য দিন। গতিকে এনেকুৱা এজন ব্যক্তি আমি যাতে অসমত আকৌ যাতে পুনৰ পাওঁ, পোৱাটো কিন্তু অসম্ভৱ, নাপাওঁ। গতিকে আমি ঈশ্বৰৰ ওচৰত যাতে তেখেতৰ আত্মাৰ সৎগতি লাভ কৰক আৰু লগতে তেখেত যেন পুনৰ জনম হওক। অসমৰ কলা কৃষ্টিৰ কাৰণে যিবোৰ আধৰুৱা কাম আছে তেখেতৰ সংস্কৃতিৰ, তেখেতৰ চিনেমাই হওক, সৰুৰ পৰা আমি তেখেতৰ চিনেমা চাই ডাঙৰ হৈছোঁ। তেখেতৰ চিনেমাই হওক, তেখেতৰ গানেই হওক, যিবোৰ আধৰুৱা কাম আছে সকলোবোৰ সম্পূৰ্ণ কৰিবৰ কাৰণে তেখেতৰ আকৌ পুনৰ জনম হওক। ভগৱানৰ ওচৰত আমি শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। অগণন বৃহৎ এটা ৰেলী, পুথিভঁৰালৰ প্ৰাংগণত এটা বৃহৎ ৰেলী। কিনো ক'ম, কিনো মেলিম, ক'বলৈ কোনো ভাষা নাই। জুবিনবিহীন অসম, অসমৰ ৰজা তেখেত, অসমৰ গানৰ সংগীতৰ ৰজা দেই, সংগীতৰ ৰজা তেখেত। গতিকে গাইজ, ভিডিঅ'টো ইমানেই আছিলে। গতিকে ভিডিঅ'টো চাব, সকলোৱে এটা এটা লাইক দিব, কমেণ্ট কৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই। ঠিক আছে। জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।